हेलो एवरीवन की खबर आशा करो सकलो भाले आछे आरो आमारो ভাল नतुन भिडिओले सकलोके स्वागतम जनाइছো आशा करो भिडिओটো स्किप नकरि हेखলৈকে চাব আৰু হেকত কমেন্ট এটা লিখি জনাবলৈ নাপাহৰিব भिडिओটো চাই কেনে পালে তো আজি আপোনালোকে থাম্বনেল চাই গম পাইছে কিহৰ ওপৰত भिडिओটো হ'বলৈ গৈ আছে মই ভাবিলো পূজা বুলি কি ললো হে আপোনালোকৰ আগতে এবাৰ শেয়াৰ কৰো কিয়নো সকলোবোৰ কথা যেহেতু শেয়াৰ কৰা হয় গতিকে ভাবিছো এটো কিয়নো শেয়াৰ নকৰো তো আপোনালোকক দেখাই দিবলৈ ভাবিছো মই পূজা বুলি কি কিনিলো কাৰ কাৰণে কিনিলো মোৰ কাৰণে কি ললো গোটেইখিনি দেখাও বুলি ভাবিছো তো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকিব তো এটা বলক দেৰি নকৰি বস্তুখিনি দেখাই দিম আপোনালোকক আৰু প্ৰথম ভাবিছো বাৰ্বিৰ পৰা ষ্টাৰ্ট কৰো বাৰ্বিৰ কাৰণে কি ললো বাৰ্বিৰ কাৰণে মই লৈছো এটা খুলি পেলাই দেখাইছো বাৰু আৰু এটা কথা কৈ দিও লগত বাৰ্বিৰ পাছে দুটা মই হোপস কোচ বুলি আছে বেবিৰ তো এফাৰ সকলে জানে মই তাৰ পৰা অৰ্ডাৰ কৰিছো আসলতে এটো মই প্ৰথম পাৰ্সেল অৰ্ডাৰ কৰিছো তাৰ পৰা আগে পিছে কেতিয়াও কৰা নাই গতিকে মই নিজেও কনফিউজ আছিলো মানে কেনেকুৱা আহিব ভাল আহিব নে বেয়া আহিব কিন্তু পিছত যেতিয়া পাৰ্সেল কেটা আহিলে তেতিয়া মানে ভালে পালো কাৰণ প্ৰডাক্ট এটা ভাল হয় আৰু লগতে ইয়াৰে মেটেৰিয়েল কোনটো হয় এটো বহুত বেছি ভাল হয় তো আপোনালোকে যদি কোনোবা মোৰ নিচিনা কনফিউজ হৈ আছে আগলৈ মানে অৰ্ডাৰ কৰিম বুলি ভাবি আছে তেনেহলে কৰিব পাৰে তো এতিয়া বলক বাৰ্বিৰ কাৰণে কি ললো হেতু মই দেখাও বাৰ্বিৰ কাৰণে ললো মই প্ৰথম এজু ললো তাৰ এজু ললো তাৰ জিন্স আৰু টপ এটো হৈছে টপ একো নাই সিম্পল হাতখন নেটৰ আছে বাকি এটো সিম্পল এটা টপ আৰু এটো বেল্ট আছে আৰু এটো হৈছে এটা জিন্স আৰু টপ এটো তো বাৰ্বিৰ কাৰণে এটো এটা লৈছো যেহেতুকে এতিয়া আৰু জিন্স লাগা হৈ যাব ন ঠাণ্ডা আহিব আৰু তো সেই কাৰণে ভাবিলো জিন্সটো অৰ্ডাৰ কৰি দিও তো এটো এটা ললো তাৰ কাৰণে আৰু এটা এটো হৈছে স্কাৰ্ট টপ এটো এটা স্কাৰ্ট আৰু এটো হৈছে টপ এটো স্কাৰ্ট আৰু এটো টপ আৰু টপটো জিন্সৰ লগতো পিন্ধিব পাৰিব এটো হৈছে টপ হাতটো দীঘল আছে আৰু ইয়াতে এনেকে ফুল আছে আৰু এটো হৈছে পিছফাল আৰু এটো আগফাল আৰু এটো হৈছে স্কাৰ্ট লগত কেনেকুৱা লাগিছে জনাব দে দুইটা মই তাৰ পৰাই লৈছো আৰু ভাল লাগিছে নে জনাব দে তো আৰু লৈছো এজোৰ হোৱাইট শু এজোৰ লৈছো শু ভাল লাগিছে নে জনাব দে কি লৈছো আপোনাকে শাৰীখন আগৰ ভিডিওটোত মই দেখাইছোৱে আৰু লৈছো এজোৰ কুৰ্তা এটো কুৰ্তা মিলি দিছো এটো হৈছে কুৰ্তি তলৰ ফালে আছে এনেকুৱা পৰা দেখাই দিছো দেই এটো কুৰ্তি আৰু হাতটো পুৰা এনেকুৱা গোটেই লং হাত হয় আৰু তলৰ ফালে এনেকুৱা কাম কৰা আছে এয়া এটো কুৰ্তি আৰু লগত আছে এখন দুপাট্টা আছে লগত এখন দুপাট্টা কেনেকৈ চাই জনাব ভাল লাগিছে নে নাই জনাব দেই দুপাট্টাখন বেছি হেভি নহয় আৰু মাজে মাজে ষ্টন আছে এটা তাৰপাছত লৈছো এইটো এটা টপ টপটো এইটো পিছফাল এটো আগফাল টপটো কেনেকুৱা লাগিছে কব আৰু লগতে লৈছো এটা জিন্সটো হৈছে এটোৰ তলফালে বহল এটো লৈছো জিন্স মোৰ ইমানখিনিয়ে আৰু শাৰীখনটো আপোনাক দেখাই এটো লৈছো ভাগিনৰ কাৰণে টপ জিন্সৰ লগত পিন্ধিব পৰা টপ এটা লৈছো কেনেকুৱা লাগিছে টপটো জনাব ভাল লাগিছে নে আৰু ইয়াৰে হাতখন লং হয় আৰু এইখিনিতে সৰুকে দুটা মৰে আছে আৰু চেন দিয়া আছে তো কেনেকুৱা লাগিছে জনাব টপটো তাৰপাছত আৰু এটো বাৰু খুলি নেদেখাও
আৰু এটা শাৰ্ট লৈছোঁ, এইটো গিফ্টৰ কাৰণে। আৰু মাৰ কাৰণে লৈছোঁ এযোৰ কটন হয়, কটন মেখেলা চাদৰ হয়, চিম্পল। মাৰ কাৰণে লৈছোঁ এইটো, খুলি নেদেখাওঁ আৰু এয়া। আৰু কিবা কিবি ল'বলৈ আছে, আৰু আচলতে মোৰ মাৰ কাৰণে লোৱা হোৱাই নাই এতিয়াও, আৰু ভাইটিৰ কাৰণেও ল'বলৈ আছে। গতিকে হাজবেণ্ডে এইকেইদিন টাইম পোৱা নাই, গতিকে আমি আজি চাগে ওলাই যাম তেওঁলোকৰ কাৰণে ল'বলৈ। তো এইখিনিয়ে আছিলে। তো ভিডিঅ'টো চাই কেনে পালে শেষত কমেণ্ট লিখি জনাবলৈ নাপাহৰিব, আৰু বস্তুকেইটা ভাল লাগিছেনে জনাব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ বাই বাই।